हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ সমাজ বিচিত্ৰাৰ পাঠ নম্বৰ তোমালোকৰ 11 নম্বৰ পাঠ তোমালোকৰ বৈচিত্ৰৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। ঠিক আছে, তোমালোকক মই আজি এই ভিডিঅ'খনত এই যেটো তোমাৰ চেপ্টাৰ আছিল এই পাঠত থকা সকলোবোৰ কোৱেশ্চন মই তোমালোকক আলোচনা কৰি দিম আৰু পাঠৰ ভিতৰত বিভিন্ন ধৰণৰ তোমালোকৰ এডিশনাল কোৱেশ্চন আছে, এইবোৰ মই তোমালোকক আলোচনা কৰি দিম। ঠিক আছে, তোমালোকে ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। তোমালোকক প্ৰথমে মই অনুশীলনী 1 খিনি আলোচনা কৰি দিম, ইয়াৰ পিছত তোমালোকক অনুশীলনী 2 খিনি আলোচনা কৰি দিম, এইফালে আছে। তাৰ পিছত তোমালোকক মই এডিশনাল কোৱেশ্চন কেইটা আলোচনা কৰি দিম। ঠিক আছে, আৰু তোমালোকৰ যেটো কৰ্মপুথি আছে এইখনো মই তোমালোকক আলোচনা কৰি দিম। এটো তোমালোকৰ পাঠ্যপুথি হয়, কৰ্মপুথি থকা জীৱ তোমালোকৰ শৰ্ট কোৱেশ্চন আছে, এই সকলোবোৰ কোৱেশ্চন কৰ্মপুথি থকা মই আলোচনা কৰি দিম। ৰবা মই অলপ তোমালোকক দেখুৱাই দিছো, এইখন তোমালোকৰ কৰ্মপুথি মই দেখুৱাই দিছো। ইয়াত চাই লোৱা কৰ্মপুথি দুইখন কিতাপ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আছে, তো মই কৰ্মপুথিত থকা যিবোৰ কোৱেশ্চন আছে এইবোৰ মই তোমালোকক আলোচনা কৰি দিম। ঠিক আছে, জল পৰপটকৈ মই তোমালোকক আলোচনা কৰি দিম। এইখন তোমালোকৰ কৰ্মপুথিত কেইটামান কোৱেশ্চন আছে, এইবোৰ চাই লোৱা। ঠিক আছে, এইবোৰ তোমালোকক মই সকলোখিনি আলোচনা কৰি দিম। তোমালোকে ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, এই সকলোখিনি মই তোমালোকক আলোচনা কৰি দিম। বহুত ধৰণৰ কোৱেশ্চন আছে, তোমালোকে ভিডিওটো লাইক কৰি দিয়া। ঠিক আছে, তো আমি প্ৰথমে তোমালোকৰ পাঠ্যপুথিত থকা অনুশীলনী 1 ত যিবোৰ কোৱেশ্চন আছে পেজ নম্বৰ তোমালোকৰ কিতাপখন তোমালোকৰ পাঠ্যপুথি পেজ নম্বৰ হৈছে 97। ঠিক আছে, তোমালোকৰ তাতে কোৱেশ্চন দি আছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে তোমালোকক এটা যে বৈচিত্ৰ্য মানে কি, মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই চেপ্টাৰৰ। তোমালোকৰ উত্তৰ দি আছে যে মানুহৰ মাজত থকা জাতি ধৰ্ম ভাষা খাদ্যাভ্যাস আচাৰ ব্যৱহাৰ উৎসৱ পাৰ্বণ আদিৰ ভিন্নতাক বৈচিত্ৰ্য বোলা হয়। ঠিক আছে, তাৰ পিছত তোমালোকক খ নম্বৰ কোৱেশ্চন দিছে যে ঐক্য কি। ঠিক আছে, তো উত্তৰ দি আছে তোমালোকক বিভিন্নতা সত্ত্বেও একেলগে শান্তিতে মিছা পৰস্পৰক সন্মান জনাই থকা মানে হৈছে ঐক্য। এইটোক তোমালোকৰ ইংলিছত কয় কি ইউনিটি। ঠিক আছে, তাৰপিছত তোমালোকক গ নম্বৰ কোৱেশ্চন দিছে ইয়াতে বৈচিত্ৰৰ মাজত ঐক্য বুলিলে কি বুজা। মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰ দি আছে যেতিয়া বিভিন্ন জাতি ধৰ্ম ভাষা আদিৰ মানুহে নিজৰ ভিন্নতা অটুট ৰাখি একে সমাজ বা ৰাষ্ট্ৰত মিলেমিশি থাকে বা মিলিজুলি থাকে তাকেই বৈচিত্ৰৰ মাজত ঐক্য বোলা হয়। ঠিক আছে, তাৰপিছত তোমালোকক 2 নম্বৰ কোৱেশ্চন দিছে ইয়াতে যে ভাৰতৰ বৈচিত্ৰৰ অন্তৰ্গত কিছুমান দিশ উল্লেখ কৰা। তো উত্তৰ দি আছে জাতি ধৰ্ম ভাষা বৈচিত্ৰ্য খাদ্যাভ্যাস সাজপাৰ উৎসৱ পাৰ্বণ নৃত্য গীত আৰু সংস্কৃতি। ঠিক আছে, এইখিনি লিখিলে হৈ যাব। তাৰপিছত তোমালোকক 3 নম্বৰ কোৱেশ্চন দিছে যে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। উত্তৰ দি আছে উত্তৰে সৌজ হিমালয়, দক্ষিণে বিশাল মহাসাগৰ, পূবে অধিক বৰষুণ অঞ্চল, পশ্চিমে বিশাল মৰুভূমি পৰ্বত, তাৰপিছত দি আছে সমতল উপকূলীয় অঞ্চল আৰু ঘন বনাঞ্চল। ঠিক আছে, তাৰপিছত তোমালোকে পেজ নম্বৰ তোমালোকে বাহিৰ কৰি লোৱা, পেজ নম্বৰ তোমালোকে 98। ইয়াতে তোমালোকৰ অনুশীলনী 2ত কেইটামান কোৱেশ্চন দি আছে, তোমালোকে কোৱেশ্চন কেইটা পঢ়ি লোৱা। কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তোমালোকক ইয়াতে ক নম্বৰ কোৱেশ্চন দিছে যে ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়। ইয়াৰ উত্তৰ তোমালোকক ইয়াতে দি আছে যে ভাৰতত সকলো ধৰ্মক সমানভাৱে সন্মান কৰা হয়, কোনো এটা ধৰ্মক ৰাষ্ট্ৰ ধৰ্ম হিচাপে স্বীকৃতি দিয়া হোৱা নাই, সেইবাবে ভাৰতক ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়। ঠিক আছে, তাৰে পিছত তোমালোকক খ নম্বৰ কোৱেশ্চন দিছে যে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা। তো উত্তৰ দি আছে অসমত আমি মাঘ বিহু পালন কৰা সাধাৰণতে, আৰু তামিলনাডুৰ মানুহসকলে পোংগল উৎসৱ পালন কৰে। ঠিক আছে, তাৰপিছত তোমালোকক গ নম্বৰ কোৱেশ্চন দিছে যে তুমি বাস কৰা অঞ্চলটোত কি ভাষা কোৱা মানুহ আছে। উত্তৰ দি আছে যে এই উত্তৰটো অঞ্চল অনুসৰি বিভিন্ন হ'ব পাৰে। ঠিক আছে, কাৰণ তুমি কি ভাষা কোৱা এইটো তুমি জানা, মই নাজানো। মইতো এছামিছে কওঁ সাধাৰণতে, বা ঘৰতে আমি ঘৰুৱা ভাষা কওঁ। তো তোমালোকে যি ভাষা কোৱা এইটোত লিখি দিলে হৈ গ'ল। মোৰ অঞ্চলটোত অসমীয়া ভাষা বাংলা হিন্দী আৰু বড়ো ভাষা কোৱা মানুহ থাকে। ঠিক আছে, তো তোমালোকে যিটো পাৰা এছামিছটো কম্পালচাৰি লিখিবা, তাৰপিছত ঘৰুৱা বেংগলী কি লাগে তোমালোকে এইটো লিখি দিবা। ঠিক আছে, তাৰপিছত তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চোৱা। ইয়াতে কৈছে যে উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়। তো উত্তৰ ইয়াতে দি আছে যে উৎসৱ পাৰ্বণ যদিও অঞ্চলভেদে বিভিন্ন নামেৰে পালিত হয়, কিন্তু সিহঁতৰ উদ্দেশ্য সময় উদযাপন পদ্ধতি আৰু উৎসৱৰ খাদ্য পানীয়ত মিল থাকে। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত বিভিন্ন ৰাজ্যত সাদৃশ্যপূৰ্ণ উৎসৱ পালিত হয়। তাৰপিছত মই তোমালোকক কৈছোঁ নে যে এডিশ্যনেল কোৱেশ্চন আৰু অতিৰিক্ত কোৱেশ্চন মই তোমালোকক এই চেপ্টাৰৰ ভিতৰত থকা আলোচনা কৰি দিম। তো তোমালোকে এডিশ্যনেল কোৱেশ্চন কেইটা তথা অতিৰিক্ত কোৱেশ্চন কেইটা চোৱা। তোমালোকক প্ৰথম কোৱেশ্চন ইয়াতে দিছে যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক মিনি ইণ্ডিয়া কিয় কোৱা হয়। তো উত্তৰ ইয়াতে দি আছে যে
উত্তৰ পূৰ্বাঞ্চলত বহু জাতি ভাষা সংস্কৃতি খাদ্যাভ্যাস নৃত্য গীত শিল্প আদি আছে। এই বৈচিত্ৰ্যই ভাৰতৰ সম্পূৰ্ণ বৈচিত্ৰ্য প্ৰতিনিধিত্ব কৰে, সেইবাবে ইয়াক মিনি ইণ্ডিয়া বুলি কোৱা হয়। তাৰপিছত তোমালোকক 2 নম্বৰ কুৱেশ্যন দিছে যে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য বৈচিত্ৰ্যসমূহ কি কি। এটি কিন্তু তোমালোকৰ কমন কুৱেশ্যন। তো উত্তৰ দিয়া আছে সুউচ্চ পৰ্বতমালা আৰু নদ নদী, মৌচুমীৰ পূৰ্বাভাত অধিক বৰষুণ, উৰ্বৰ কৃষিভূমি, বিভিন্ন জাতি গোষ্ঠীৰ বাস। তাৰপিছত দিয়া আছে নিজস্ব ভাষা গীত, তাৰপিছত দিয়া আছে নিজস্ব ভাষা গীত নৃত্য আৰু খাদ্যৰ বৈচিত্ৰ্য, শিল্প চাহ আৰু বস্ত্ৰ শিল্পৰ বিকাশ। তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দিয়া আছে, ইয়াতে এডিশ্যনেল কুৱেশ্যন হিচাপে ল'বা। এইটো কৈছে যে যোগাযোগ ব্যৱস্থাই দেশৰ ঐক্যত কেনেদৰে সহায় কৰে। তো উত্তৰ দিয়া আছে যে ইণ্টাৰনেট, ডাক আৰু ৰেল সেৱাই ভাৰতৰ বিভিন্ন অঞ্চলক সংযুক্ত কৰি ৰাখে, যাৰ ফলত মানুহে পৰস্পৰক বুজি ঐক্যবদ্ধভাৱে বাস কৰিব পাৰে। ঠিক আছে, তো আমাৰ এডিশ্যনেল কুৱেশ্যন আৰু অনুশীলনী 1-2 হৈ গ'ল। এতিয়া আমি কৰ্মপুথিৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ আমি আলোচনা কৰিম। ঠিক আছে, তোমালোকে এই কুৱেশ্যনবোৰ চাই লোৱা। ইয়াৰ পিছত তোমালোকে কৰ্মপুথিৰ কিতাপখনৰ 39 পেজ নম্বৰ তোমালোকে বাহিৰ কৰি লোৱা। তোমালোকে তাতে দিছে যে বৈচিত্ৰ্যৰ মাজত ঐক্য, নাম্বাৰ 1 কুৱেশ্যনত দিছে যে তুমি বাস কৰা জিলাখনত কি কি ভাষা কোৱা মানুহ আছে, সেই অনুসৰি বাক্যকেইটা পূৰ কৰা। তো উত্তৰ ইয়াতে দি আছে, তোমালোকক চাই লোৱা। ভাষাৰ নাম দি আছে, অসমীয়াতো আছে, বাংলা মানুহো আছে, বড়ো মানুহো আছে, হিন্দী মানুহো আছে। তো ভাষা লোকৰ সংখ্যা ইয়াতে দি আছে ৰাইট ছাইডত, এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকক 2 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে কুৱেশ্যনটো চাই লোৱা। কৈছে যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰধান আহাৰ আৰু সেয়া প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শস্যৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা। তো উত্তৰ তোমালোকক ইয়াতে দি আছে। ইয়াৰ ৰাজ্যৰ নাম দি আছে, অসম দি আছে প্ৰথমত, পাঞ্জাৱ দি আছে, তামিলনাডু দি আছে, গুজৰাট দি আছে। ঠিক আছে, প্ৰধান আহাৰ দি আছে আৰু ব্যৱহৃত শস্য এইবোৰ দি আছে। অসমত দি আছে যে ভাত, তৰকাৰী, দালি প্ৰধান আহাৰ, ব্যৱহৃত শস্য হৈছে ধান। তাৰপিছত পাঞ্জাৱত দি আছে প্ৰধান আহাৰ ৰুটি, তৰকাৰী আৰু ব্যৱহৃত শস্য দি আছে ঘেঁহু। তাৰপিছত তোমালোকক তামিলনাডুৰ ৰাজ্য দি আছে, প্ৰধান আহাৰ দি আছে ইডলি, ধোচা আৰু তোমালোকৰ ব্যৱহৃত শস্য দি আছে চাউল। তাৰপিছত তোমালোকক গুজৰাট দি আছে খিচুৰ ঢকাল আৰু তোমালোকৰ এইফালে ব্যৱহৃত শস্য দি আছে বাজৰা জোৱাৰ। ঠিক আছে, তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন কৈছে ইয়াতে যে ভাৰতৰ বিভিন্ন ঠাইত উৎসৱ পাৰ্বণৰ সময়ত মানুহে পৰিধান কৰা সাজপাৰৰ চিত্ৰৰে সৈতে নাম সংগ্ৰহ কৰি এখন ক্লেপবুক বা এলবাম প্ৰস্তুত কৰিবলৈ কৈছে। তো উত্তৰ তোমালোকৰ ইয়াতে দি আছে। এইবাৰ তোমালোকক জেনেৰেলি নালাগে, তোমালোকে অকল চাই লওঁ। ইয়াতে মই ছবিটো ইয়াতে দেখুৱাই দিছোঁ তোমালোকক। এইবোৰ নালাগে, তোমালোকক আঁকিব নালাগে। ঠিক আছে, তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চোৱা। কৈছে যে ভাৰতৰ বিভিন্ন ঠাইত গৃহশৈলীৰ চিত্ৰ সংগ্ৰহ কৰি এখন ক্লেপবুক প্ৰস্তুত কৰা। তো এইবোৰ তোমালোকক নালাগে, মই তোমালোকক দেখুৱাৰ কাৰণে দিছোঁ। তামিলনাডুত দি আছে, লাডাখ দি আছে, মেঘালয় দি আছে আৰু থৰ মৰুভূমি দি আছে। ঠিক আছে, তাৰপিছত তোমালোকক 5 নম্বৰ কুৱেশ্যন কৈছে যে 26 জানুৱাৰী আৰু 15 আগষ্টক বাদ দি আৰু কি কি দিৱস আমি সমগ্ৰ ভাৰতত একে তাৰিখতে পালন কৰোঁ, তলত দেখুওৱা ধৰণে তাৰ এখন তালিকা প্ৰস্তুত কৰা। তো আমাক ইয়াতে এটা উদাহৰণ দিয়াই আছে যে 5 জুনত আমি বিশ্ব পৰিৱেশ পালন কৰা, আৰু বাকী কেইটামান মই তোমালোকক দি দিছোঁ। ইয়াতে দি আছে যে 2 অক্টোবৰ দি আছে তোমালোকক গান্ধী জয়ন্তী, 14 নৱেম্বৰ দি আছে শিশু দিৱস, 1 মে দি আছে যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস আৰু 21 জুনত দি আছে তোমালোকৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ঠিক আছে, তাৰে পিছত তোমালোকক 6 নম্বৰ কুৱেশ্যন দিছে ইয়াতে যে ভাৰতৰ কোন কোন ৰাজ্যত মৌচুমী ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত ধান খেতি হয়। তো উত্তৰ দি আছে যে ভাৰতৰ কোন কোন ৰাজ্যত কৈছে তোমালোকক। উত্তৰ হ'ব অসম, পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ছত্তীশগড়, তামিলনাডু, কেৰালা, ঝাৰখণ্ড, ত্ৰিপুৰা, মেঘালয় আদি ৰাজ্যত মৌচুমী ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত ধান খেতি হয়। ঠিক আছে, তাৰপিছত তোমালোকক 7 নম্বৰ কুৱেশ্যন দিছে যে ভাৰতীয় 100 টকীয়া, 200 টকীয়া, 500 টকীয়া নোটত থকা ভাষাকেইটাৰ নাম লিখা। উত্তৰ দি আছে। এইবোৰ তোমালোকৰ এক্সামত জেনেৰেলি নাহে, কমন কুৱেশ্যন, এইবোৰ তোমালোকক জানিব লাগে। বাছ এইখিনিয়ে তোমালোকে চাইলে অসমীয়া ভাষা আছে, বাংলা ভাষা আছে, গুজৰাটী আছে, কানাডা আছে বা কানাডা, কাশ্মীৰী আছে, মালায়ালম দি আছে, মাৰাঠী দি আছে, নেপালী দি আছে, উৰিয়া দি আছে, তোমালোকে এইবোৰ চাই লোৱা। ঠিক আছে, এইবোৰ তোমালোকক অকল জানিব লাগে, এক্সামত নাহে। তাৰপিছত তোমালোকক 8 নম্বৰ কুৱেশ্যন কৰিছে যে তোমালোকৰ সহপাঠীসকলে বছৰটোৰ ভিতৰত কি কি ধৰ্মীয় উৎসৱ পালন কৰে, তাৰ এখন তালিকা প্ৰস্তুত কৰা। তো উত্তৰ দি আছে তোমালোকক প্ৰথমত অসমতে বিহু উৎসৱ হয়, ক নম্বৰ দি আছে তোমালোকৰ বিহু অসমীয়াৰ লোক উৎসৱ, খ নম্বৰ দি আছে দেৱালী হিন্দুসকলৰ, ঈদ দি আছে ইছলাম ধৰ্মাৱলম্বীসকলৰ, তাৰপিছত ঘ নম্বৰ দি আছে বৰদিন খ্ৰীষ্টানসকলৰ আৰু বুদ্ধ পূৰ্ণিমা বুদ্ধসকলৰ। ঠিক আছে, এইখিনি তোমালোকে চাই লোৱা, তোমালোকৰ এক্সামত নাহে। ঠিক আছে, ভিডিঅ' আমাৰ আজিৰ এইখিনি। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক কৰি দিবা ভিডিঅ'টোত আৰু
চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, টেক কেয়াৰ।